আমি সকলোৱে জানো যে বোৰ্ড পৰীক্ষাৰ দিন ওচৰ চাপি আহিছে। বহু শিক্ষাৰ্থীয়ে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সম্ভৱপৰ চেষ্টা কৰি আছে। কিছুমান শিক্ষাৰ্থীয়ে তেওঁলোকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি সকলো বিষয়ৰ সংশোধন আৰম্ভ কৰিছে। আনহাতে ভালে সংখ্যক শিক্ষাৰ্থী আছে যিয়ে গোটেই বছৰটো বিলম্ব কৰি বা পিছলৈ পঢ়িম বুলি ভাবি এটাও বিষয় ভালদৰে অধ্যয়ন কৰাই নাই। এতিয়া পৰীক্ষা আহি মূৰৰ ওপৰ পালেহি তেওঁলোকে ইয়াক লৈ চিন্তিত হৈ পৰিছে। যদিও আগতীয়াকৈ পঢ়াটো আৰু প্ৰস্তুতি কৰাটো সফলতাৰ বাবে সৰ্বোত্তম কৌশল, কিন্তু যদি একো পঢ়া নাই তেন্তে তথাপিও কিছুমান কৌশলেৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। যদি তুমিও সেইসকল শিক্ষাৰ্থীৰ মাজৰে এজন যিয়ে পঢ়া নাই আৰু এতিয়াও পৰীক্ষাত পাছ কৰিব বিচৰা, তেন্তে এই ভিডিঅ'টো তোমাৰ বাবে। তথ্যসমূহ ভালদৰে বুজি ল'বলৈ তোমালোকে এই ভিডিঅ'টো সম্পূৰ্ণ কৰি শেষলৈকে চাবা। আমাৰ এইটো চেনেলত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা সুপৰিকল্পিত প্ৰস্তুতিৰ বিভিন্ন কৌশল, বিষয় অনুসৰি প্ৰশ্নোত্তৰ, অধ্যয়ন কৌশল, মডেল প্ৰশ্ন কাকত আদিৰ দৰে বিভিন্ন শৈক্ষিক বিষয়ত বহুতো ভিডিঅ' উপলব্ধ হৈ আছে। তোমালোকে ভিডিঅ'বোৰ চাবা। ভিডিঅ'বোৰ যদি তথ্য সমৃদ্ধ হয় আৰু ইয়াৰ পৰা উপকৃত হ'লে লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বলা তেন্তে বেছি পলম নকৰি মূল বিষয়টো আলোচনা কৰোঁ। আজি মই ইয়াত 4টা কৌশলৰ বিষয়ে আলোচনা কৰিম, কিন্তু মই এইটো পৰামৰ্শ নিদিম যে তোমালোকে নিজৰ পঢ়া-শুনা এৰি এইবোৰ কৌশল অনুসৰণ কৰা। কৌশল নম্বৰ 1, বিষয়বস্তু আয়ত্ত কৰি লোৱা। যদি তোমাৰ পৰীক্ষাৰ বাবে বেছি দিন নাই, বিষয়বস্তুবোৰ আয়ত্ত কৰিবলৈ আগতীয়াকৈ গোটেই বিষয়টো বুজিব লাগিব। এনে পৰিস্থিতিত ধাৰণাসমূহ বুজি পোৱাত অধিক গুৰুত্ব দিব লাগে। কম সময়ত মুখস্থ কৰাৰ কথা ভাবিব নালাগে, কাৰণ মুখস্থ কৰিলে হয়তো পৰীক্ষাৰ সময়ত তথ্যসমূহ পাহৰি যাব পাৰা। দীৰ্ঘম্যাদী সময়ৰ বাবে মগজুত ৰাখিবলৈ পাঠৰ বিষয়বস্তু বুজি পাব লাগিব। মূল ধাৰণা, গুৰুত্বপূৰ্ণ কথাবোৰ ভালদৰে বুজি পাব লাগিব। প্ৰতিটো পাঠৰ গুৰুত্বপূৰ্ণ কথা আৰু দৰকাৰী পইণ্টবোৰত অধিক গুৰুত্ব দিয়া। কৌশল নম্বৰ 2, তোমাৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰা, মানে কমন চেন্স। কমন চেন্স ব্যৱহাৰ কৰাটোৱে হ'ল শেষ উপায়। যদি তুমি প্ৰশ্নৰ উত্তৰটো একেবাৰে নাজানা, তেন্তে তোমাৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰা। বিশ্বাস কৰা, যদি তুমি প্ৰথম কৌশলটো অনুসৰণ কৰা, তেতিয়া তোমাৰ সমাধানৰ এটা ধাৰণা আহিব। গতিকে কমন চেন্স ব্যৱহাৰ কৰি উত্তৰটো লিখা। পাঠ্যপুথিৰ দৰে হুবহু একে শব্দত নিলিখিলেও কোনো কথা নাই, কিন্তু সঠিক তথ্য লিখিব লাগিব। ইনফেক্ট শিক্ষকসকলে সেইসকল ছাত্ৰ-ছাত্ৰীক ভাল পায় যিসকলে নিজৰ শব্দত সঠিক তথ্য দিয়ে, কাৰণ ই তোমালোকক প্ৰমাণ কৰে যে শিক্ষাৰ্থীজনে মূল তথ্যৰ ওপৰত মনোনিৱেশ কৰে আৰু তেওঁ ক্লাছত মনোযোগ দিয়ে। কৌশল নম্বৰ 3, প্ৰথমতে আটাইতকৈ সহজ প্ৰশ্নবোৰৰ সমাধান কৰা। পৰীক্ষাৰ প্ৰশ্ন কাকতত সহজ স্তৰৰ পৰা আৰম্ভ কৰি কঠিন স্তৰলৈকে বিভিন্ন প্ৰশ্ন থাকে। যদি তুমি অধ্যয়ন কৰা নাই বা একো প্ৰস্তুতি কৰা নাই, তেন্তে সদায় প্ৰথমতে আটাইতকৈ সহজ প্ৰশ্নবোৰৰ পৰা আৰম্ভ কৰিবা। প্ৰশ্ন কাকতখন পোৱাৰ লগে লগে অধৈৰ্য হ'ব নালাগে। 10 বা 15 মিনিট সময় লৈ প্ৰশ্ন কাকতখন ভালদৰে পঢ়ি চোৱা আৰু সহজ প্ৰশ্ন, মানে যিকেইটাৰ তুমি উত্তৰৰ প্ৰতি ধাৰণা আছে, সেইবোৰ চিন্তি লোৱা। সহজ প্ৰশ্নবোৰৰ উত্তৰ প্ৰথম লিখি লোৱা। এইটো অংশত বেছি সময় নল'বা, কাৰণ ইয়াৰ পিছত বাকী প্ৰশ্নবোৰো আছে আৰু বাকী অংশত অধিক সময়ৰ প্ৰয়োজন হ'ব। প্ৰথমতে সহজ উত্তৰকেইটা লিখি লৈ এতিয়া দীঘল বা কঠিন প্ৰশ্নবোৰ লিখিবা। দীঘলীয়া উত্তৰৰ প্ৰশ্নৰ ক্ষেত্ৰত কথাৰ কথা লিখিব নালাগে, তাৰ পৰিৱৰ্তে সঠিক তথ্য লিখা। যদি বিষয়বস্তু পাহৰি যোৱা, তেন্তে তুমি জনা মূল কথা লিখা বা পাঠৰ লগত জড়িত কথা লিখা। যিহেতু বোৰ্ড পৰীক্ষাত নিগেটিভ মাৰ্কিং নাই, গতিকে সঠিক উত্তৰ নাজানিলেও সকলো প্ৰশ্ন সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। চেষ্টা কৰাৰ বাবেও নম্বৰ পাবা। কৌশল নং 4, আত্মবিশ্বাসী হোৱা। পৰীক্ষাৰ সময়ত নাৰ্ভাছ নহবা, তাৰ পৰিৱৰ্তে নিজে নিজৰ মনটোক ঠগিব লাগিব যে তুমি সকলো জানা আৰু পৰীক্ষাত সকলো সমাধান কৰিব পাৰিবা, যাৰ ফলত আত্মবিশ্বাস বাঢ়িব। নাৰ্ভাছ হ'লে বা ভয় পালে জনা প্ৰশ্নৰ উত্তৰো পাহৰি যোৱা যায়। আত্মবিশ্বাসী হোৱা আৰু আৰামদায়কভাৱে বহি ল'বা। পোন হৈ বহিবা। অতিমাত্ৰা চিন্তা নকৰিবা, নহ'লে ইয়াৰ প্ৰভাৱ তোমাৰ মগজুত পৰিব। পৰীক্ষাৰ সময়ত আতংকিত নহ'বলৈ চকু মুদি দীঘলীয়াকৈ উশাহ লোৱা। ইয়াৰ ফলত মেজাজ শান্ত হ'ব আৰু আত্মবিশ্বাসী হ'বা। এটা কথা বুজি লোৱা যে যদি পাঠ্যপুথিৰ মূল ভেটিৰ জ্ঞান নাথাকে, তেতিয়া কোনো কৌশল বা কোনো পদ্ধতিয়ে কামত নাহে আৰু একেবাৰে নপৰাকৈ পৰীক্ষাত ভাল নম্বৰ পোৱা ধাৰণাটো অমূলক। গতিকে বিষয়বস্তুৰ ধাৰণাটো বুজি পোৱাত অধিক মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিবা। যদি পৰীক্ষাৰ ফলাফল
সৰ্বাধিক কৰিব বিচৰা তেন্তে শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰাই পঢ়া আৰম্ভ কৰিব লাগে শেষত এইবোৰ কৌশলেৰে কেৱল কিবাকৈ পাছ কৰাৰ নম্বৰহে পাব পাৰা আৰু ইয়াৰ কোনো গেৰাণ্টিও নাই হাতত যি সময় আছে সেই সময়ত ভালদৰে প্ৰস্তুতি কৰা আতংকিত নহবা অল ইজ ৱেল আজিলৈ ভিডিঅ'টো ইমানতে এৰিলো এই ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগতে শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ বিষয়ে নিজৰ মতামত দিবলৈ নাপাহৰিবা অতি সোনকালে আন এটা আকৰ্ষণীয় বিষয়ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ